ADRE কাৰণে আমি প্ৰেক্টিছ সেট আৰম্ভ কৰি গৈছো আৰু সিম্পলিফিকেশনৰ ওপৰত আমি কোৱেশ্চন সলভ কৰিম সিম্পলিফিকেশনত আপোনালোকৰ এক্সামত এটা সিগনিফিকেন্ট ওয়েটেজ থাকে এটলিষ্ট 2 to 3 কোৱেশ্চন আপুনি সিম্পলিফিকেশনৰ ওপৰত পাব তো সিম্পলিফিকেশনৰ আমি প্ৰেক্টিছ সেট লৈ আপোনালোকৰ সন্মুখত আহিছো আৰম্ভণি কৰিছো আজি প্ৰথমটো কোৱেশ্চন কি কৈছে প্ৰথমটো কোৱেশ্চনে চাব 72 divided by 8 multiplication of 15 minus 18 divided by 3 plus 9 option কি 45 48 51 54 কেনেকৈ সলভ কৰিম চাব এইখিনি সলভ কৰো 72 BODMAS as per my BODMAS rule first division কৰিব লাগে 72 যদি মই 8 এৰে ডিভিশন কৰো মই কি পাম 8 9 যা 72 পাই আছো multiplication of 15 9 into 15 মই জানো 135 আহে minus 18 135 এৰ পৰা 18 যদি মই মাইনাস কৰো what I am getting 117 so এই গোটেইখিনি মই কিমান পাই আছো 117 divided by 3 plus 9 আৰু ইয়াতে ষ্টুডেন্টে কি কৰিব নরমালি ষ্টুডেন্টে কি ভাবিব 170 117 ক 3 ৰে ডিভাইড কৰিম 3 ৰে ডিভাইড কৰিবলৈ গলে ইয়াতে লিখিব 1173 then 3 যাৰ এনেকৈ লিখিব সময় নষ্ট কেনেকৈ কৰিম চাব এই 117 নাম্বাৰটো একচুয়ালি কি হয় 120 minus 3 হয় তলত কি আছে 3 এতিয়া চাব 123 ৰে ডিভাইড কৰাটো ইজি কাৰণ 3 4 যা 12 হয় সো আৰু এটা 0 আহি যাব আৰু 3 ৰে 3 কৰিলে এটো এটা 1 আহিব সো 40 minus 1 that means এখিনি কৰিলে কিমান আহি আছে 39 plus 9 which is what 40 সো আমি অকল ম্যাথছ নহয় ম্যাথছৰ সলিউশনৰ এপ্ৰোচটো চেঞ্জ কৰিব লাগিব সো অপশন নম্বৰ বি ইজ দা কারেক্ট आंसर ইন দিস কেস বলক আগবাঢ়িছো পৰৱৰ্তী কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 2 কি আছে 999 স্কয়াৰ -1 divided by 99 normally studente etu saye kobo 999 er square উলাব লাগে এইখিনিতে গোটেই ম্যাথটো ড্যামেজ কৰি দিয়ে normally studente skip কৰে চাব ইয়াতে আমি সলভ কেনেকৈ কৰিম ইয়াতে আমি কিছু algebraic identity ৰ সহায় লম কেনেকৈ চাব এইটুক যদি মই a বুলি ধৰো আৰু এইটুক যদি মই b বুলি ধৰো 1 মানে 1 ৰ স্কয়াৰ লিখিব পাৰো যিকোনো নম্বৰ 1 ক স্কয়াৰ কৰক কিউব কৰক এটো সকলোমত 1 এ দিয়ে তো এটো আলটিমেটলি মোৰ a স্কয়াৰ - b স্কয়াৰ এর ফর্মুলা আহি যায় আৰু a স্কয়াৰ - b স্কয়াৰ এর ফর্মুলা মতে মই জানো a + b a - b ইয়াতে a মানে ডাবল 999 আছে 999 + 1 999 - 1 এইটো কিমান আহি আছে 1000 আৰু এইটো আহি আছে 998 আৰু তলত এটা কি আছে 998 ক্যান্সেল কৰি দিয়ক কিমান আহিলে 1000 that means option number C এই গোটেই ম্যাথটো এই আইডেন্টিটিৰ সহায় লওতে না আমাৰ ইয়াতে ডিভিশনৰ কোনো ঝঞ্ঝট আহিলে না আমি এই ইমান ডাঙৰ এটা নম্বৰ স্কয়াৰ উলাব লাগিলে গোটেইখিনি আমি কি এটা আইডেন্টিটি দি কিমান ইজিলি সলভ কৰি লল সো ম্যাথছ অকল সলভ কৰিলে নহব ম্যাথছ অকল সলিউশন কৰিবলৈ জানিলে নহব ইয়াক কোনটো পার্সপেক্টিভত কি কি টেকনিক লব লাগে এও আমাৰ শিকিবলগীয়া আছে সো নেক্সট কোৱেশ্চন আগবাঢ়িছো পৰৱৰ্তী কোৱেশ্চনলৈ কি কৈছে কোৱেশ্চন নম্বৰ 3 এ চাব 125 multiplication of 64 and divided by 25 ইমান নগৰ আপুনি না মাল্টিপ্লিকেশন কৰিম না আমি ইয়াক 25 এৰে ডিভাইড কৰিম সব কি কৰিম টেকনিক কি কম্পিটিটিভ এক্সামত টেকনিকে মেইন 125 ক ৰাখক মাল্টিপ্লিকেশন অফ 64 আছে ৰাখি দিও এই ডিভিশনটোক মই মাল্টিপ্লিকেশন বনাই দিয়াৰ লগে লগে এইটো ইয়াৰ ৰেচিপ্ৰকেল হয় আমি সৰুৰ পৰা শিকি আহিছো that means তলত 1 2 ওপৰত গুছি যাব 25 আহি যাব এতিয়া চাও ক্যালকুলেশন কিমান 25 এৰ 125 কাট অফ 5 যা 5 into 64 কৰিলে 5 4 যা 20 0 5 6 যা 30 আৰু 230 that means option number B question number 4 এ কি কৈছে 48 into 25 plus 52 into 25 গোটেইখিনি আমি না মাল্টিপ্লিকেশন না ডিভিশন চাও আইডেন্টিটি ইউজ কৰিম কেনেকৈ এই ওপৰৰ নাম্বাৰটো নজৰ দিব গোটেই কেটা 25 এটা মাল্টিপ্লিকেশন হৈ আছে তো 25 টো যদি মই ওপৰৰ পৰা কমন লৈ লও কি থাকি গল ইয়াৰ পৰা 25 টো কমন ললে ইয়াতে থাকি গল 48 আৰু এটো প্লাস থাকি গল আৰু 25 টো কমন গল ইয়াতে থাকি গল 52
বাস মেথছ মষ্ট সলভ 48 আৰু 52 কৰক তলত এটা মোৰ কি আছিল 50 আছিল 25 আৰু এইটোক যদি মই সলভ কৰো এইটো আপোনাৰ 100 হয় তলত 50 cancel কৰক 2 টাইম 25 into 2 50 that means option number C বলক আগবাঢ়ি পৰৱৰ্তী কোৱেশ্চনলৈ কি কৈছে চাও কোৱেশ্চন নম্বৰ 5 এ কি কৈছে square root of 1764 plus square root of 1296 এইটোৰ square root লম এইটোৰ square root লম চাব এটা কথা মনত ৰাখিব লাস্ট ডিজিট 4 মানে আমি জানা মতে টেকনিক কি হয় স্কয়ার যেটো নাম্বার হ'ব আইদার 2 এৰে হ'ব নতুবা 8 এৰে হ'ব একদম সিম্পল ক্যালকুলেশন 1764 মই যদি 42 ৰ স্কয়ার কৰি দিও চাব 2 2 jar 4 4 2 jar 8 4 2 jar 16 আৰু 4 4 jar 16 আৰু 1 17 এতিয়া আপোনালোকে মোক এটা কোৱেশ্চন কমেন্টত কৰিব যদি আপোনালোকে স্কয়াৰ ৰুট উলিয়াৰ শৰ্ট ট্ৰিক্স নাজানে তেনে কমেন্টত নিশ্চয়কৈ জনাব আমি নেক্সট এটা ভিডিও আনিম কেনেকৈ আমি স্কয়াৰ ৰুট উলিয়াব পাৰি অতি কম সময়ৰ ভিতৰত সো মই এইটোৰ স্কয়াৰ কিমান পালো 42 প্লাস 1296 ৰ কিমান স্কয়াৰ হয় 36 ৰ স্কয়াৰ কৰক 6 6 jar 36 carry over 3 6 3 jar 18 আৰু 6 3 jar 18 36 আৰু 3 39 carry over 3 3 3 jar 9 আৰু 3 12 এতিয়া আপোনালোকে কোৱেশ্চন সুধিব পাৰে মই কেনেকৈ এটো ডাইৰেক্ট কৰিলো আপোনালোকে কমেন্টত জনাব মই অহাত এটা ভিডিও আনিম আপোনালোকে চাই কেনেকৈ স্কয়াৰ ৰুট উলিয়াব পাৰে অতি কম সময়ৰ ভিতৰত 36 এটো কৰক 4 আৰু 3 7 that means option number B is the correct answer বলক আগবাঢ়ি যাম আমি পৰৱৰ্তী কোৱেশ্চনলৈ আমি আৰু ডিমান ডিপ লৈ যাম ইমান আমি কোৱেশ্চনৰ লেভেলটো হাই কৰি থাকিম কোৱেশ্চন নম্বৰ 6 চাব 75% of 320 plus 25% of 160 divided by 40 কেনেকৈ সলভ কৰিম 75% মানে আমি সকলোৱে জানো it becomes 3/4 multiplication of 320 এতিয়া এটা কোৱেশ্চন আহিব পাৰে যে 75% of 3/4 কেনেকৈ লিখিলো সক বৰ সিম্পল ট্ৰিক্স মই প্ৰিভিয়াস ভিডিওত শিকাইছো যদি আপোনালোকে চোৱা নাই ভিডিওটো আই বটনত ক্লিক কৰি চাব পাৰে 75% মানে 75 by percentageৰ কাৰণে 100 আহে कैंसिल কৰক 25 এৰে कैंसिल হয় 25 3 jar 75 25 4 jar 100 সো 3/4 আহি যায় এইটোৰে যদি মই कैंसिल কৰো 4 8 jar 32 আৰু 0 3 8 jar 24 0 that means কিমান আহিলে এইখিনিক মই সলভ কৰি কিমান পালো 240 plus 25% মানে একে পদ্ধতি সলভ কৰক it becomes 1/4 1/4 হয় আৰু 160 মাল্টিপ্লাই কৰক कैंसिल কৰক 440 that means কিমান আহি আছে 40 240 plus 40 it is your 280 divided dot কি আছে 40 আছে कैंसिल কৰক 4 7 jar 28 that means option number B is the correct answer hope you are liking the video আৰু এটা কোৱেশ্চন আমি সলভ কৰো সো কি কৈছে নেক্সট কোৱেশ্চন কি কৈছে কোৱেশ্চন নম্বৰ 7 এ চাব 3/5 multiple of 25/9 and divided by 5/3 আমি BODMAS নিয়ম যদি চাইছো BODMASত ফার্স্ট হল এনেকুৱা পজিশনত ফার্স্ট কামটো কি কৰিম আমি ব্র্যাকেটৰ কামটো কৰিম ব্র্যাকেটৰ ভিতৰৰখিনি সলভ কৰিম সো ব্র্যাকেটৰ ভিতৰৰখিনি নাম্বাৰটো মই একবাৰ লিখি লৈছো 3/5 into 25/9 একদম সিম্পল মাল্টিপ্লিকেশন আছে নিউমাৰেটৰ আৰু ডিনোমিনেটৰ ক্যান্সেলেশন আছে কেনেকৈ চাব 5 এৰে মই 25 ক্যান্সেল কৰিব পাৰো 5 5 jar 25 আৰু এটোটো 5 1 jar 5 ঠিক একে পদ্ধতিৰে 3 1 jar 3 হয় 3 3 jar 9 that means কি থাকিলে ইয়াতে এই ব্র্যাকেটৰ ভিতৰত গোটেইখিনি নাম্বাৰক সলভ কৰি মই কি পালো ওপৰত পালো 5 1 jar 5 তলত পালো 3 এইফালে আছে ডিভাইড divided by 5/3 normally to আমি directly solve কৰিম but এইটো ক্ষেত্ৰত মই দেখাই দি আছো কেনেকৈ আহে ডিভাইডক যেতিয়া আপুনি মাল্টিপল কৰিব মাল্টিপ্লিকেশন কৰাৰ লগে লগে এটো ৰেচিপ্ৰকেল হৈ যায় ৰেচিপ্ৰকেল মানে যেটো তলত আছে এটো ওপৰত যাব যেটো ওপৰত আছে এটো তলত আহিব মাল্টিপ্লিকেশন কৰি দিও এই তলৰ নাম্বাৰটো ওপৰত 3 বাই আহি যাব আৰু এটো 4 5 আহি যাব তলত এতিয়া চাব 5 1 jar 5 कैंसिल 3 1 jar 3 कैंसिल
থাকি গল কি only 1 থাকি গল that means option number A is the correct answer বলো সব পরবর্তী কোশ্চেনে কি কইছে সব কোশ্চেন নাম্বার 8 এ কি কইছে 2 to the power 6 into 5 to the power 6 divided by 10 to the power 5 কেনেকে সলভ কৰি চাব ইয়াৰ কাৰণে আমি এলজেব্ৰিক আইডেন্টিটি লম এলজেব্ৰিক আইডেন্টিটি স্কুলত আমি শিকিছিলো a power n into b power n এটো ফর্মুলা আমি শিকিছিলো কি হয় এটো ক্ষেত্ৰত a into b মানে ab আৰু ইয়াৰ হোল পাৱাৰ n that means এইটো প্যাটাৰ্ণক মই এনেকা প্যাটাৰ্ণত লিখিব পৰা যায় a power n into b power n divided by ab power whole power n কেনেকে এতিয়া এই একেখিনি কনসেপ্ট মই ইয়াতে লগাম পাৱাৰ সেম আছে 2 to the power 6 5 to the power 6 তার মানে মই এটুক সিম্পলি 2 into 5 whole power 6 বুলি লিখিব পাৰো তলতটো যেনেকে আছে এনেকে ৰাখি দিও 2 into 5 মানে হয় 10 power 6 আৰু এটো 10 power 5 এতিয়া চাব আৰু এটা আইডেন্টিটিৰ সহায় লম কেনেকে a power n by a power m এটো এটা আইডেন্টিটি কেনেকে চাও এবাৰ পাৱাৰ টু ডিফারেন্ট আছে বাকি নাম্বাৰটো সেমে আছে কেনেকে হয় এনেকুৱা ক্ষেত্ৰত ডিভিশন যেহেতু হৈ আছে এটো এ থাকিব এই পাৱাৰ টু n minus m হয় ডিভিশনৰ ক্ষেত্ৰত পাৱাৰ মাইনাস হ'ব আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত পাৱাৰ টু প্লাস সো দিস ইজ আ আইডেন্টিটি এইবোৰ আমি স্কুলত এলজেব্ৰাৰ ক্ষেত্ৰত শিকিছিলো সো একেখিনি কনসেপ্ট মই ইয়াতে ইউজ কৰিম নাম্বাৰটো সেম আছে 10 আৰু 10 পাৱাৰ টু ডিফারেন্ট হৈ আছে আৰু ডিভাইড হৈ আছে তো এইটো ক্ষেত্ৰত মোৰ কি হ'ব 10 পাৱাৰ কি আছে 6 minus 5 তো 10 power 6 minus 5 মানে কি 1 আৰু 10 power 1 মানে 10 অপশন নাম্বার বি ইজ দা কারেক্ট आंसर সব কোশ্চেন নাম্বার 9 এ কি কৈছে 101 স্কয়ার minus 99 স্কয়ার একেখিনি ফর্মুলাৰ ম্যাথ মই আগতে এটা কৰিলো আকৌ চাব এলজেব্ৰিক আইডেন্টিটি ইউজ কৰিম মই এই প্ৰথম নাম্বাৰটোক a বুলি ধৰি ললো আৰু এইটোক মই b বুলি ধৰিলো যদি এইটোক a আৰু এইটোক b ধৰো সো এজ পার মাই ফর্মুলা এটো কি আহিল a স্কয়ার minus b স্কয়ার और a स्क्वायर माइनस b स्क्वायर फॉर्मूला আমি জানো a minus b a plus b a মানে কিমান আছিল মোৰ 101 minus 99 101 plus 90 কেনেকে আহিব 101 minus 99 মানে 2 আৰু 101 plus 99 মানে 200 that means কিমান আহিলে এটো 400 ডিভিশনত কি আছিল ডিভিশনত 4 আছিল ক্যান্সেল কৰিলে কিমান আহে 100 that means অপশন নাম্বার বি মই যিমান আগবাঢ়ি যাম ইমানে মই লেভেলটো টপ কৰিম হায়াৰ লেভেললৈ লৈ যাম কিয়নো মোৰ টাৰ্গেট কি লিটাৰেট ক্লাবৰ টাৰ্গেট এটাই লিটাৰেট ক্লাবে বিচাৰে অসমৰ লৰা চলি নট অনলি অসমৰ কম্পিটিটিভ এক্সাম যিমানবোৰ সেন্ট্ৰেল লেভেলৰ কম্পিটিটিভ এক্সামত আহে ৰেলৱে হোক এসএসসি হোক তাতেও যাতে ভাল পারফর্ম কৰিব আৰু তাৰ ম্যাথছৰ লেভেল বৰ হাই থাকে আমি অসমৰ লৰা চলি পিছ পৰিছো ক'ত জানেনে এই হায়াৰ লেভেলৰ ম্যাথছবোৰ সলভ নকৰো সেন্ট্ৰেল লেভেলত কম্পিটিশন বেছি কাৰণে আমি যাবলৈ নিবিচাৰো অসমৰ পৰা সেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সামত এপিয়াৰ হোৱা মানুহৰ ষ্টুডেন্টৰ সংখ্যাই কম সো আমাৰ লিটাৰেট ক্লাবৰ মিছনে হল যে অসমৰ লৰা ছোৱালীয়ে যিমান বেছি পাৰে হিমানকে সেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সামত যাতে সিলেকশন লব পাৰে তাৰ বাবে আমি ইয়াতে এটা প্ৰচেষ্টা আৰম্ভ কৰিছো আমি যিমান আগবাঢ়ি যাম ইমান কোশ্চেনৰ লেভেল হাই কৰিম আৰু আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে আমাক সাপোর্ট নিশ্চয়কৈ কৰিব আমাক সাপোর্ট কৰিলে আমাৰো অলপ মোটিভেশন আহে আৰু বেছিকৈ কোশ্চেন আপোনালোকৰ সন্মুখত ৰাখিবৰ কাৰণে বলক আগবঢ়ো কোশ্চেন নম্বৰ 10 এ কি কৈছে কোশ্চেন নম্বৰ 10 27 ৰ পাৱাৰ আছে 2/3 আৰু 16 ৰ পাৱাৰ আছে 3/4 যিসকলে অলপ চলপ ম্যাথছ জানে স্কুলৰ পৰা কলেজ জীৱনত ম্যাথছ কৰিছে এওঁলোকে এটোক চাই এটা আইডিয়া লগাই ল'ব পাৰিব যে কি প্যাটাৰ্ন আছে যিসকলে একেবাৰে ম্যাথছ নাজানে এওঁলোকে কি কৰিব এওঁলোকৰ কাৰণে চাও 27 মানে কিমানৰ স্কয়াৰ হয় বা কিমানৰ কিউব তলত যেহেতু 3 আছে মই কিউব ফাইন্ড কৰিম চাব 27 কিমানৰ কিউব কৰিব পাৰো 1 ৰ কিউব কৰিলে 1 আহে 2 ৰ কিউব কৰিলে 8 আহে 3 ৰ কিউব কৰিলে
27 কিউব মানে কি তিনিবাৰ মাল্টিপ্লিকেশন কৰি চাব 27 আহি আছে that means মই 27 ক 3 কিউব লিখিব পাৰো তাৰ মানে 3 কিউব আৰু পাৱাৰত কিমান আছে 2/3 মাল্টিপ্লিকেশন কৰিলো 16 নাম্বাৰটো কি 4 that means a even number মানে কি হ'ব চাব মই স্কয়াৰত যাম 1 ৰ স্কয়াৰ তো 1 এ হ'ব 2 ৰ স্কয়াৰ কৰিলে 4 আহে 3 ৰ স্কয়াৰ কৰিলে 9 আহে 4 ৰ স্কয়াৰ কৰিলে 16 আহে তো 16 ক মই 4 ৰ স্কয়াৰো লিখিব পাৰো বা অলপ ট্ৰিক কৰিম মই ভিউটো তলত 4 পাৱাৰ 4 বনাম চাব 2 ৰ স্কয়াৰ পাৱাৰ 4 আহিছিলে না 2 ৰ কিউব কৰি দিয়ক 8 আহে আৰু 2 ৰ পাৱাৰ যদি 4 কৰে এটো 16 আহি যায় মই 2 ৰ পাৱাৰ 4 ও লিখিব পাৰো ডাইৰেক্টলি তো এই 16 ক মই 2 টু দি পাৱাৰ 4 3/4 তলত যেটো আছে এটো মই পিছত লিখিম এতিয়া এটা আইডেন্টিটি আমি সৰুতে শিকিছো মনত ৰাখিবলগীয়া বিষয় এৰ পাৱাৰ m আছে তাৰ ওপৰত পাৱাৰ n আছে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মাল্টিপ্লিকেশন হৈ যায় that means মই m into n লিখিব পাৰো মানে পাৱাৰৰ ওপৰত পাৱাৰ মানে মাল্টিপ্লিকেশন পাৱাৰৰ ওপৰত পাৱাৰ তাৰ ওপৰত পাৱাৰ মাল্টিপ্লিকেশন কেনেকৈ আহিব চাওক it would be 3 into 2/3 আৰু ইফালে কৰিলে 4 into 3/4 3 ৰে 3 cancel 4 ৰে 4 cancel এটো থাকিলে 3 স্কয়াৰ এটো থাকিলে 2 কিউব 3 স্কয়াৰ মানে 9 হয় 2 কিউব মানে 8 হয় এতিয়া তলত কি আছে তলত এটা 9 আছে এই 9 আৰু 9 cancel থাকি গল কি only 8 that means option number C is the correct answer here so hope you like the video যদি ভিডিওটো ভাল পাই থাকে আমাক নিশ্চয়কৈ সাপোর্ট কৰিব আৰু আমাৰ আৰু এনেকুৱা বহুত ভিডিও আমি আপোনালোকৰ সন্মুখলৈ আগবাঢ়ি লৈ আহিম thank you